স্বাগতম জনাইছোঁ এঞ্জেল এডুকেশ্যন চেনেলটোলৈ। মই আকৌ আহিছোঁ আপোনালোকৰ মাজলৈ এটা নিউজ জব আপডেট লৈ। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আপোনালোকে। ভিডিঅ'টো হৈছে পঞ্চায়ত গ্ৰাম্য উন্নয়ন বিভাগৰ 45টা ভেকেঞ্চি খালী হৈছে। PNRD ৰিক্ৰুটমেণ্টৰ টোটেল 45টা ভেকেঞ্চি খালী হৈছে আৰু ইয়াৰে হৈছে ষ্টেট ফাইনেন্স অফিচাৰৰ এটা পোষ্ট আছে আৰু এছিষ্টেণ্ট ডিষ্ট্ৰিক্ট প্ৰগ্ৰেম মেনেজাৰৰ 44টা পোষ্ট আছে। টোটেল 45টা পোষ্ট। ষ্টেট ফাইনেন্স অফিচাৰৰ কাৰণে M.Com লগতে 60% মাৰ্কছ হ'ব লাগিব আৰু ৱৰ্কিং এক্সপিৰিয়েঞ্চ মিনিমাম 5 years ইণ্ডাষ্ট্ৰি গভৰ্ণমেণ্ট ছেক্টৰত এক্সপিৰিয়েঞ্চ থকা হ'ব লাগিব আৰু এজ লিমিট হৈছে 35 yearsলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। এছিষ্টেণ্ট ডিষ্ট্ৰিক্ট প্ৰগ্ৰেম মেনেজাৰৰ কাৰণে কোৱালিফিকেশ্যন হ'ব লাগিব ডিগ্ৰী ইঞ্জিনিয়াৰিং 60% মাৰ্কছ হ'ব লাগিব, এক্সপিৰিয়েঞ্চ 3 years IT আৰু MIS এক্সপিৰিয়েঞ্চ থকা হ'ব লাগিব। চ' এই পোষ্ট দুটাৰ কাৰণে এজ হৈছে 30 years হ'ব লাগিব। আপোনালোকে যিসকলে 30 yearsলৈকে এপ্লাই কৰিব পাৰিব। এই পোষ্টকেইটা অনলাইন কৰিব লাগিব। আপোনালোকৰ অনলাইন ষ্টাৰ্টিং 15 এপ্ৰিলৰ পৰা হৈয়ে আছে। ইয়াৰ লাষ্ট ডেট হৈছে 30 এপ্ৰিল 6 PM আৰু যিসকলে এই জবটো এপ্লাই কৰিম বুলি ভাবিছে অতি সোনকালে আপোনালোকে 30 এপ্ৰিলৰ আগত এপ্লাই কৰক। থেংক ইউ।